মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম অধ্যায় ভূপৃষ্ঠ পৰিৱৰ্তন পাঠটিৰ আজি এইটো তৃতীয়টো ক্লাছ। আজি ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি আমাৰ শেষৰ ক্লাছটোত কি আলোচনা কৰিছিলোঁ তাৰ এটি থুলমূল আভাস দিওঁ আহা। আমাৰ শেষৰ ক্লাছটোত আমি আলোচনা কৰিছিলোঁ নদীৰ কাৰ্যসমূহৰ বিষয়ে। নদীৰ প্ৰধান কাৰ্য তিনি প্ৰকাৰ আছিলে। সেয়া আছিলে খনন বা ক্ষয় কাৰ্য, পৰিবহণ আৰু অৱক্ষেপণ অৰ্থাৎ জমাকৰণ। এই তিনিটা কাৰ্যৰ দ্বাৰা নদীয়ে ভূ-প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণে ক্ৰিয়া কৰি আহিছে। সাধাৰণতে নৈ এখনৰ উচ্চ অংশত নদীখনৰ খনন বা ক্ষয় কাৰ্য অধিক দেখা যায় আৰু পৰিবহণ বা অৱক্ষেপণ আমি সাধাৰণতে ক'ত দেখোঁ, নৈখনৰ উচ্চ অংশৰ সলনি মধ্য অংশ আৰু নিম্ন অংশত পৰিবহণ আৰু অৱক্ষেপণৰ ক্ৰিয়া অত্যাধিক দেখা যায়। তাৰ উপৰিও আমি আলোচনা কৰিছিলোঁ যে খনন বা ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা বিভিন্ন ভূ অৱয়ব কি আছিলে, পাৰ খনন আৰু অস্ত্ৰখোৰা হ্ৰদ। আনহাতে পৰিবহণ আৰু অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা বিভিন্ন ভূ অৱয়ৱৰ ভিতৰত আমি আমাৰ পাঠটিত আলোচনা কৰিছিলোঁ বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ আৰু ব-দ্বীপৰ বিষয়ে। নিশ্চয় তোমালোকৰ এই সকলোবিলাক মনত আছে। আজি আমি বাহ্যিক কাৰক বতাহৰ কাৰ্যৰ বিষয়ে প্ৰথমে আলোচনা কৰিম। নদীৰ কাৰ্যৰ দৰে বতাহৰ কাৰ্যও প্ৰায় একেই। নদী এখনে যেনেকৈ খনন, পৰিবহণ, অৱক্ষেপণ এই তিনিটা প্ৰক্ৰিয়াৰে ভূ অৱয়ৱৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰিছিল, ঠিক তেনেদৰে বতাহৰ কাৰ্যয়ো এই তিনি প্ৰক্ৰিয়াৰে অৰ্থাৎ খনন, পৰিবহণ আৰু অৱক্ষেপণ এই তিনি প্ৰকাৰেৰে পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰে। বতাহে সাধাৰণতে পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অংশত বিভিন্ন ধৰণে ক্ৰিয়া দিও। বতাহৰ ক্ৰিয়া শুকান মৰুভূমি অঞ্চলত বিশেষভাৱে দেখা পোৱা যায়। মৰুভূমি সাধাৰণতে উদ্ভিদৰ আৱৰণ অতি পাতল হোৱাৰ কাৰণে মৰুভূমিৰ পৃষ্ঠত বতাহে অতি সহজে ক্ৰিয়া সাধন কৰিব পাৰে। বতাহে সাধাৰণতে কি কৰে, মৰুভূমিৰ ওপৰ অঞ্চলত থকা ধূলি বালিবোৰ অতি সহজে এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ যায় আৰু এইদৰে এঠাইৰ পৰা আন এঠাইলৈ ধূলি বালি কঢ়িয়াই নিয়াৰ যি কাৰ্য, সেই কাৰ্যক আমি কি বুলি কওঁ, অৱনমন। এই অৱনমনৰ ফলত সাধাৰণতে মৰুভূমি অঞ্চলত ধূলিৰ ধুমুহা দেখা পোৱা যায়। সাধাৰণতে বতাহে যেতিয়া অৱনমন অৰ্থাৎ এঠাইৰ পৰা আন এঠাইলৈ ধূলি বালি আদি কঢ়িয়াই লৈ যায়, যি ঠাইৰ পৰা কঢ়িয়াই লৈ যায় সেই ঠাইটো স্বাভাৱিকতে কি হৈ যায়, দ হৈ যায় আৰু এইদৰে অস্থায়ী হ্ৰদৰ সৃষ্টি কৰে। আনহাতে এই ধূলি বা বালি অৱনমন প্ৰক্ৰিয়াৰে যি ঠাইলৈ লৈ গৈ য'ত জমা কৰে, তাত সাধাৰণতে ওখ ওখ পাহাৰৰ সৃষ্টি হয় আৰু এই পাহাৰ সদৃশ আকৃতিবোৰক আমি কি বুলি কওঁ, বালিৰ পাহাৰ নাইবা বালিয়াৰী আৰু ইংলিছত যাক কয় চেণ্ড ডিউন। বতাহৰ ধৰ্ম, গতিপথ, শক্তি আদি বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এই বিভিন্ন ধৰণৰ ওখ চাপৰ বিভিন্ন আকৃতিৰ আমি বালিৰ পাহাৰ বা বালিয়ৰী দেখা পাওঁ। মৰুভূমি যেতিয়া ধূলি বালি আদি ইয়াৰ লগত কঢ়িয়াই লৈ আনে এঠাইৰ পৰা আন এঠাইলৈ, তেতিয়া ধূলি বালিৰ লগতে বতাহে শিলো কঢ়িয়াই লৈ আনে। বতাহে যেতিয়া বালিৰ লগতে শিল কঢ়িয়াই লৈ গৈ থাকে, ইয়াৰ গতিপথত থকা সুউচ্চ ভূমিবিলাকৰ এই কাষৰীয়া অঞ্চলবিলাকত ক্ৰিয়া কৰে, যাৰ ফলত এই কাষৰীয়া অঞ্চলবিলাকৰ ক্ষয় সাধন হ'বলৈ ধৰে। এইদৰে উচ্চ ভূমিৰ কাষৰীয়া অঞ্চলত যেতিয়া শিল বালিৰ দ্বাৰা ঘৰ্ষণ সৃষ্টি হয়, এই ঘৰ্ষণৰ ফলত যি ক্ষয় প্ৰক্ৰিয়া সাধন হয় তাক সাধাৰণতে কি বুলি কয়, অপঘৰ্ষণ।
আৰু অপঘৰ্ষণৰ ফলতো বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয়। বিভিন্ন ভূ অৱয়ৱৰ সমূহৰ ভিতৰত কিছুমান উল্লেখযোগ্য ভূ অৱয়ৱ হৈছে ইনচেলবাৰ্গ, য়াৰ্ডাং ইত্যাদি। তোমালোকৰ পাঠ্যপুথিত এই ইনচেলবাৰ্গৰ এটা চিত্ৰ দিয়া হৈছে। ইনচেলবাৰ্গ শব্দটো জাৰ্মান শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। এয়াই আমি চিত্ৰত দেখিছোঁ। মৰুভূমিৰ বতাহে নিজৰ লগত কঢ়িয়াই অনা শিল বালি আদিৰ ঘৰ্ষণৰ ফলত এই সুউচ্চ ভূমিৰ কাষৰীয়া অঞ্চলবিলাকৰ ক্ষয় সাধন হোৱাৰ ফলত এইদৰে এটা মাছৰুম আকৃতি অৰ্থাৎ বেংচটা আকৃতিৰ এটা ভূ অৱয়ৱৰ সৃষ্টি হৈছে, যাক আমি কি বুলি কওঁ? ইনচেলবাৰ্গ। আৰু এটা উদাহৰণ দিছে য়াৰ্ডাং। এই য়াৰ্ডাং হৈছে মৰুভূমিত বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা ক্ষয় কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা বিশেষ ভূ অৱয়ৱ। এতিয়া আমি আলোচনা কৰোঁ আহা হিমবাহৰ কাৰ্য সম্পৰ্কে। পৃথিৱীৰ বিভিন্ন অতি শীতল অঞ্চল যেনে দুইমেৰু অঞ্চল, আমাৰ পৃথিৱীৰ দুইমেৰু অঞ্চল, তাৰ উপৰিও অতি ওখ পৰ্বতসমূহ সাধাৰণতে ডাঠ বৰফৰ তৰপে জমা হৈ থাকে। আৰু এই অঞ্চলসমূহৰ ভূ প্ৰকৃতিৰ যি বিভিন্ন পৰিৱৰ্তন সাধন কৰে, তাত হিমবাহৰ কাৰ্য অতি গুৰুত্বপূৰ্ণ। এতিয়া হিমবাহ মানেনো কি? হিমবাহ হৈছে যেতিয়া আমাৰ এই বিভিন্ন শীতল অঞ্চলসমূহত জমা হৈ থকা বৰফসমূহ তললৈ যেতিয়া গতি কৰি আহে, এই ওখ অঞ্চলসমূহৰ পৰা বৰফসমূহ যেতিয়া তললৈ গতি কৰি আহে, এই গতি কৰা বৰফক আমি সাধাৰণতে কি বুলি কওঁ? হিমবাহ। এই হিমবাহ দুই ধৰণৰ। প্ৰথমটো হৈছে মহাদেশীয় হিমবাহ আৰু দ্বিতীয়টো হৈছে পাৰ্বত্য বা উপত্যকা হিমবাহ। মহাদেশীয় হিমবাহ সাধাৰণতে আমি আমাৰ পৃথিৱীৰ দুই মেৰু, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, এই দুই মেৰুত সাধাৰণতে দেখা পাওঁ। আৰু আনহাতে পাৰ্বত্য বা উপত্যকা হিমবাহ সাধাৰণতে ক'ত দেখা পাওঁ? সুউচ্চ পাৰ্বত্য অঞ্চলত। সুউচ্চ পাৰ্বত্য অঞ্চলত সাধাৰণতে যি হিমবাহৰ সৃষ্টি হয়, সেই হিমবাহক কি বুলি কয়? পাৰ্বত্য বা উপত্যকা হিমবাহ। আমাৰ পাঠ্যপুথিত কিছুমান উদাহৰণ দিছে। কি দিছে চোৱা? ইউৰোপৰ আলপছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়াৰ হিমালয়, এইবিলাক হৈছে পাৰ্বত্য হিমবাহৰ উদাহৰণ। নদী বা বতাহৰ কাৰ্যৰ দৰে হিমবাহেও খনন কাৰ্য, পৰিবহণ কাৰ্য, অৱক্ষেপণ কাৰ্যৰ দ্বাৰা এই শীতল অঞ্চলসমূহত বিভিন্ন ধৰণে পৰিৱৰ্তন সাধন কৰে। হিমবাহে ওপৰৰ পৰা তললৈ যেতিয়া নামি আহে, তেতিয়া ইয়াৰ লগত বৰফৰ লগতে কিছুমান সৰু বৰ শিল, বালি আদি বিভিন্ন ধৰণৰ পদাৰ্থ কঢ়িয়াই লৈ আনে। আৰু এইদৰে কঢ়িয়াই লৈ অনাৰ ফলত গতিপথত হিমবাহে খননৰ কাৰ্য চলাই গৈ থাকে। ফলত গতিপথ হিমবাহৰ অতি দীঘলীয়া হয় আৰু গভীৰ কিন্তু থিয় আকৃতিৰ হয়। আৰু কিছুমান পৰ্বতত সাধাৰণতে কি দেখা যায়? পৰ্বতৰ চাৰিওফালে কেইবাটাও হিমবাহ তললৈ নামি আহে, যাৰ ফলত সেই পাৰ্বত্য অঞ্চলত বা সেই পৰ্বতত চাৰিওফালৰ বিভিন্ন অংশৰ পৰা হিমবাহ ববলৈ ধৰাত বিভিন্ন অংশত খনন কাৰ্য সাধন হয়। ফলত পৰ্বতৰ ওপৰৰ অংশত কিছুমান জোঙা আকৃতিৰ সৃষ্টি হয়, যাক আমি কি বুলি কওঁ? শৃংগ নাইবা কি কওঁ? হিমবাহীয় শৃংগ। ইয়াত এটা উদাহৰণ হিচাপে তোমালোকক চিত্ৰ দিছে। ছুইজাৰলেণ্ডৰ আলপছ পৰ্বতমালাত থকা হিমবাহীয় শৃংগ। হিমবাহে ইয়াৰ গতিপথত কঢ়িয়াই লৈ অনা বৰফৰ বাহিৰেও আন পদাৰ্থসমূহ যেনে সৰু বৰ শিল, বালি, জৈৱিক আদি পদাৰ্থবিলাকক আমি সামগ্ৰিকভাৱে কি বুলি কওঁ? গ্ৰাব। আৰু এই গ্ৰাব চাৰি প্ৰকাৰৰ। প্ৰথমটো হৈছে পাৰ্শ্বগ্ৰাব, দ্বিতীয়টো ভূমিগ্ৰাব, তৃতীয়টো মধ্যগ্ৰাব আৰু শেষৰটো হৈছে
প্ৰান্ত গ্ৰাব। সাধাৰণতে হিমবাহৰ লগত বৈ অহা বৰফৰ কাষে কাষে হিমবাহত যেতিয়া বৰফসমূহ তলত নামি আহে তেতিয়া ইয়াৰ কাষে কাষে কেতিয়াবা বৰফৰ বাহিৰেও যোন অন্য পদাৰ্থবিলাক এইদৰে জমা হ'বলৈ ধৰে যাক আমি কি বুলি কওঁ পাৰ্শ্বগ্ৰাব। আনহাতে এই হিমবাহৰ তলেদি যেতিয়া অন্য পদাৰ্থসমূহ বৰফৰ বাহিৰে অন্য পদাৰ্থসমূহ ববলৈ ধৰে তেতিয়া তাক আমি কওঁ ভূমিগ্ৰাব। দুখন হিমবাহ বৈ আহি যেতিয়া মিলিত হওঁতে কি হয় এই হিমবাহ দুখনৰ নিজৰ নিজৰ পাৰ্শ্বগ্ৰাবসমূহ এইটো ধৰি লৈছোঁ আমাৰ এই হিমবাহটোৰ পাৰ্শ্বগ্ৰাব আৰু এই অঞ্চলখিনি হৈছে এইখন হিমবাহৰ পাৰ্শ্বগ্ৰাব। এই হিমবাহ দুটা যোনটো অংশত মিলিত হয় তেতিয়া এই দুখন হিমবাহৰ পাৰ্শ্বগ্ৰাবসমূহ এইদৰে এই দুটা হিমবাহৰ ওপৰেদি ববলৈ ধৰে আৰু তাক আমি কি বুলি কওঁ মধ্যগ্ৰাব। এই মাজভাগেৰে যোৱা গ্ৰাবক আমি কি কওঁ মধ্যগ্ৰাব। আনহাতে হিমবাহৰ প্ৰান্ত বা সীমাত বৰফৰ বাহিৰেও অন্য বিভিন্ন পদাৰ্থসমূহ আহি যেতিয়া জমা হয় নামনি অংশত তেতিয়া সেই গ্ৰাবক আমি কওঁ প্ৰান্তগ্ৰাব। সাধাৰণতে হিমবাহৰ এই প্ৰান্ত অঞ্চলত অৰ্থাৎ সীমা অঞ্চলত সৃষ্টি হোৱা প্ৰান্তগ্ৰাবত হিমবাহৰ বৰফসমূহ গলিবলৈ ধৰে আৰু গলি এই অংশৰ পৰাই সাধাৰণতে নদীৰ সৃষ্টি হয়। এইদৰে হিমবাহ উপত্যকাত অৱক্ষেপণ আৰু খননৰ দ্বাৰা বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয় আৰু অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা আন কিছুমান ভূ অৱয়ৱ হৈছে ড্ৰামলিন, এস্কাৰ আৰু কেম। হিমবাহৰ কাৰ্যৰ পিছত আমি এতিয়া বাহ্যিক কাৰক সাগৰৰ ঢৌ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে সাগৰ বা মহাসাগৰৰ পাৰক কি বুলি জনা যায় উপকূল অঞ্চল বুলি জনা যায় আৰু মহাদেশ আৰু মহাসাগৰৰ যি সংযোগস্থল এই একাবেকা সংযোগস্থলক কি বুলি কওঁ আমি উপকূল ৰেখা। পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান চোৱা 0.5 নিযুত কিলোমিটাৰ। সাধাৰণতে এই উপকূল অঞ্চলবিলাকত বিভিন্ন বাহ্যিক কাৰকে ক্ৰিয়া কৰি বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ পৰিৱৰ্তন সাধন কৰে কিন্তু এই বিভিন্ন বাহ্যিক কাৰকৰ ভিতৰত বিশেষকৈ সাগৰৰ ঢৌৰ ক্ৰিয়া অতি গুৰুত্বপূৰ্ণ। উপকূল অঞ্চলৰ ভূতাত্ত্বিক গঠন কাষৰীয়া সাগৰৰ গভীৰতা নৈৰ উপস্থিতি বতাহৰ ক্ৰিয়া উপকূলীয় উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰি সাগৰৰ ঢৌৱে ইয়াৰ ক্ৰিয়া সাধন কৰি আহে। সাধাৰণতে উপকূলীয় অঞ্চলসমূহত খনন কাৰ্য আৰু অৱক্ষেপণ কাৰ্যৰ দ্বাৰা এই উপকূলীয় অঞ্চলত বিভিন্ন ভূ অৱয়ৱৰ পৰিৱৰ্তন বা সৃষ্টি দেখা পোৱা যায়। উপকূল ভাগ যদি গ্ৰেনাইট বেছল্ট আদি কঠিন শিলৰ দ্বাৰা গঠিত হয় তেনেহ'লে এই সাগৰৰ ঢৌৰ ক্ৰিয়াৰ ফলত থিয় কিছুমান গৰাৰ সৃষ্টি হয় আৰু এই গৰাবিলাকক আমি সাধাৰণতে কি বুলি কওঁ সমুদ্ৰ গৰা। সাধাৰণতে সাগৰৰ ঢৌৱে অবিৰতভাৱে উপকূল অঞ্চলত ক্ৰিয়া কৰি জমা কৰা বিভিন্ন ধৰণৰ পদাৰ্থৰ গেদসমূহৰ ফলত এটা সমতল সদৃশ অৱয়ৱৰ সৃষ্টি হয় যাক আমি কি বুলি কওঁ বালিয়া তট আৰু ইংলিছত আমি কি কওঁ বিচ। সাগৰৰ উত্তাল তৰংগ আৰু উভটনি ঢৌ
উত্তাল তৰংগ আৰু উভতনি ঢৌৰ ফলত এই ধৰণৰ বালিয়তন বা এই ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হোৱা দেখা যায়। কেতিয়াবা সমুদ্ৰ পৃষ্ঠৰ অন্তঃভাগত ভূমিকম্পৰ সৃষ্টি হোৱা দেখা যায় আৰু এই ভূমিকম্পৰ ফলত সাগৰ মহাসাগৰ ঢৌ অতি শক্তিশালী হৈ পৰে, যাৰ ফলত উপকূলীয় অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে আৰু এনেধৰণৰ ধ্বংসাত্মক সাগৰৰ ঢৌক আমি কি বুলি কওঁ? চুনামি। ইয়াত তোমালোকৰ চিত্ৰ এটা দিছে চোৱা, 2011 চনত জাপানত হোৱা প্ৰলয়ংকাৰী চুনামিৰ দৃশ্য। গতিকে আমি দেখিলোঁ যে বিভিন্ন বাহ্যিক কাৰক যেনে নদীৰ কাৰ্য, বতাহৰ কাৰ্য, হিমবাহৰ কাৰ্য, তাৰপিছত সাগৰৰ ঢৌ ইত্যাদি বিভিন্ন ধৰণৰ বাহ্যিক কাৰকে কিদৰে ভূ অৱয়ৱৰ পৰিৱৰ্তন সাধন কৰি আহিছে যুগ যুগ ধৰি, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আৰু এই বাহ্যিক কাৰকৰ উপৰিও আমাৰ আভ্যন্তৰীণ কাৰক যেনে ভূমিকম্প, আগ্নেয় উদগীৰণৰ ফলতো বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ পৰিৱৰ্তন হৈ আহিছে আৰু ভৱিষ্যতলৈও এই বিভিন্ন ধৰণৰ কাৰকসমূহে ক্ৰিয়া কৰি আমাৰ পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰিব। যিহেতু আজি আমাৰ এই চেপ্টাৰটো শেষ হ'ল, গতিকে পাঠটিৰ অন্তৰ্গত কিছুমান কুৱেশ্যন আনচাৰ আলোচনা কৰোঁ আহা। ইয়াত চোৱা, প্ৰথম প্ৰশ্নটো আছে, পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ জলভাগে আগুৰি আছে? উত্তৰ কি হ'ব? 71% জলভাগে আগুৰি আছে। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ স্থলভাগে আগুৰি আছে? আৰু ইয়াৰ উত্তৰ কি হ'ব? 29%। থাৰ্ড কুৱেশ্যন, পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা প্ৰধান কাৰক দুটা কি কি? আনচাৰ কি হ'ব চোৱা, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। 4 নম্বৰ প্ৰশ্ন, বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। এতিয়া বাহ্যিক কাৰক মানে কি আছিলে? ভূপৃষ্ঠত বাহিৰৰ পৰা ক্ৰিয়া কৰা কাৰকসমূহক বাহ্যিক কাৰক বোলে। বিভিন্ন বাহ্যিক কাৰকসমূহৰ নাম হ'ল সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি। নেক্সট কুৱেশ্যন, অৱবাহিকা বুলিলে কি বুজা? উত্তৰ কি হ'ব? অৱবাহিকা হৈছে একোটা এলেকা বা অঞ্চল য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ পানী কঢ়িয়াই আনে। সাধাৰণতে নদীয়ে ইয়াৰ উপনদী, শাখানদী আদিৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ সৃষ্টি কৰে। 6 নম্বৰ কুৱেশ্যনটো আছে, নদী অৱবাহিকাৰ উপৰিভাগৰ পৰিৱৰ্তন কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ হ'ব, নদী অৱবাহিকাৰ অন্তৰ্গত এলেকাটোৰ উপৰিভাগৰ পৰিৱৰ্তন প্ৰধানকৈ সংশ্লিষ্ট নদীৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। 7 নম্বৰ কুৱেশ্যন, নদীৰ কাৰ্যক সাধাৰণতে কি কি ভাগত ভাগ কৰা হয়? উত্তৰ, নদীৰ কাৰ্যৰ 3টা ভাগ কি কি? প্ৰথমটো হৈছে খনন বা ক্ষয় কাৰ্য, দ্বিতীয়টো পৰিবহণ আৰু তৃতীয়টো অৱক্ষেপণ বা জমাকৰণ কাৰ্য। 8 নম্বৰ প্ৰশ্ন, নদীৰ প্ৰধান উৎসসমূহ কি কি? নদীৰ প্ৰধান উৎসসমূহ হ'ল বৰষুণ, পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ, ভূগৰ্ভৰ পৰা ওলাই অহা নিজৰা আদি। 9 নম্বৰ প্ৰশ্ন, পাৰ খনন বা পাৰ্শ্ব খনন কাক বোলে? উত্তৰ, নদীৰ গতিপথৰ মধ্যাংশৰ গভীৰতা কমি অহাৰ ফলত পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনেধৰণৰ কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলে। 10 নম্বৰ প্ৰশ্নটো চোৱা, অশ্বক্ষুৰা হ্ৰদ কাক বোলে? অতি ভাঁজযুক্ত গতিপথে বাৰিষা কালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হোৱাত নদীয়ে নিজৰ গতিপথৰ এনে অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এনেদৰে পৰিত্যক্ত অংশই ঘোঁৰাৰ খুৰাকৃতি লৈ বিল বা হ্ৰদৰ সৃষ্টি কৰে। ইয়াকে অশ্বক্ষুৰা হ্ৰদ বোলে। 11 নম্বৰ প্ৰশ্ন, বালিচৰ কাক বোলে? উত্তৰ,
নদীয়ে কঢ়িয়াই লৈ অনা বালি বোকা আদি গেদসমূহ নদীৰ দাঁতিত বা মাজভাগত জমা হৈ গঢ় লৈ উঠা ভূ অৱয়ৱক বালিচৰ বোলে। 12 নম্বৰ প্ৰশ্ন প্লাৱনভূমি কাক বোলে? উত্তৰ হ'ব নৈ দুয়োৰ পাৰে যুগ যুগ ধৰি জমা হোৱা গেদসমূহৰ ফলত পলসুৱা সমভূমি সৃষ্টি হয়, ইয়াকে প্লাৱনভূমি বোলে। 13 নম্বৰ প্ৰশ্নটো চোৱা কি দিছোঁ ইয়াত মই। প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মথাউৰি কি? উত্তৰ কি হ'ব? প্ৰাকৃতিক বান্ধ হৈছে নদীয়ে কঢ়িয়াই অনা তুলনামূলকভাৱে গধুৰ পদাৰ্থবোৰ নদীৰ গতিপথৰ দুয়োকাষে জমা হৈ প্ৰাকৃতিকভাৱে সৃষ্টি কৰা দীঘলীয়া বান্ধ বা মথাউৰি। 14 নম্বৰ প্ৰশ্নটো হ'ল ব-দ্বীপ কাক বোলে? নৈৰ মোহনাত জমা হোৱা গেদৰ ফলত সৃষ্টি হোৱা দ্বীপবোৰক ব-দ্বীপ বোলে। এই দ্বীপবোৰৰ আকৃতি সাধাৰণতে অসমীয়া বৰ দৰে। নেক্সট কুৱেশ্যন অপঘৰ্ষণ কাক বোলে? বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয় সাধন কৰে। ঘৰ্ষণৰ ফলত হোৱা এনে ক্ষয় কাৰ্যক অপঘৰ্ষণ বোলে। 16 নম্বৰ প্ৰশ্ন হিমবাহ কাক বোলে? উত্তৰ হ'ব পৃথিৱীৰ অতি শীতল অঞ্চলসমূহত জমা হৈ থকা বৰফে তললৈ নামি আহে। এনে নামি অহা বৰফকে হিমবাহ বোলে। 17 নম্বৰ এইখিনিলৈকে মই প্ৰশ্নখিনিৰ উত্তৰ দি দিছিলোঁ। এতিয়া চোৱা ইয়াত কেইটামান প্ৰশ্ন দিছোঁ যোনকেইটা উত্তৰ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। প্ৰশ্নকেইটা মই এবাৰ পঢ়ি দিছোঁ। 17 নম্বৰ প্ৰশ্নটো চোৱা নৈৰ খনন কাৰ্যই কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? 18 নম্বৰ প্ৰশ্ন নদীৰ পাৰ খনন বা পাৰ্শ্ব খননৰ এটি উদাহৰণ দিয়া। 19 নম্বৰ নদীৰ বক্ৰগতি বা সৰ্পল গতি কাক বোলে? সৰ্পিল গতি কাক বোলে? তাৰপিছত 20 নম্বৰ কুৱেশ্যন নদীয়ে পৰিবহণ কৰা গেদসমূহ কি কি? 21 নম্বৰ প্ৰশ্ন বালিচৰৰ উদাহৰণ দিয়া। 22 নম্বৰ অৱনমন কাক বোলে? 23 নম্বৰ বালিয়াৰী কি? 24 নম্বৰ প্ৰশ্ন ইনচেলবাৰ কি? 25 নম্বৰ প্ৰশ্ন গ্ৰাব কাক বোলে? বিভিন্ন প্ৰকাৰৰ গ্ৰাবসমূহ কি কি বহলাই লিখা। নেক্সট কুৱেশ্যন উপকূল কাক বোলে? উপকূল ৰেখা কি? পৃথিৱীৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? 27 নম্বৰ প্ৰশ্ন চুনামি কি? 28 নম্বৰ প্ৰশ্ন এটি অশ্বক্ষুৰা হ্ৰদৰ নাম লিখা। আৰু নেক্সট কুৱেশ্যনটো আৰু শেষৰ কুৱেশ্যনটো হৈছে আভ্যন্তৰীণ কাৰক কাক বোলে? উদাহৰণ দিয়া। তোমালোকে ভিডিঅ'সমূহ ভালদৰে চাইছা হয়তো আৰু যদিহে তোমালোকে ভিডিঅ'টো ভালকৈ চাই বুজিছা তেনেহ'লে নিশ্চয় এই কুৱেশ্যনসমূহৰ আনচাৰ লিখিব পাৰিবা। আৰু যদিহে মই প্ৰশ্নসমূহ পঢ়ি যোৱাত স্পীড হৈছে তেনেহ'লে তোমালোকে এই প্ৰশ্নসমূহ স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। তেনেহ'লে আজি আমাৰ এই ক্লাছটো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।